नमस्कार वेलकम टू माय ब्लॉग सिंटुमणि ब्लॉग चले आपनालोक सकलोके स्वागतम जनाइছো আজি হৈছে আমাৰ ইয়াত 7 দিনীয়া ভাগৱত লাষ্টৰ আগৰ দিন মানে কালৰ শেষ হ'ব আজি আগৰ দিন আপোনালোকক আজি মই দেখাবলৈ অলপমান চেষ্টা কৰিম গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকিব ভিডিওটো ভাল পালে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰি দিব গতিকে বলক আজি আমি ভিডিওটো আৰম্ভ কৰো মোৰ লগত এটা লগৰ আহিছিল সেই জন্মদিন যে ভিডিওটো হেইটোত আপোনালোকে যদি এতিয়াও চাই মই তলৰ ডেসক্ৰিপচনত লিংক দিছো আপোনালোকে চাই ল'বলৈ পাৰে তেতিয়া কিউ আছিল এটা মোৰ লগৰ পুৰণি স্কুলৰ একেলগে পঢ়া গতিকে বলক আজি ভিডিওটো আৰম্ভ তো চলিয়ে শুরু করতে ওলাই আহিলো এতিয়া গৈ যাম এতিয়া মানে মাইহত ওলাই আছে আহিব এতিয়া আমি গৈ আছো জ্ঞানদীপ মই নাচাক ৰাস্তাৰ ঘাটবোৰ মাত শুনি আছে নে বা অলপ কমেন্টত জনাব তো চাওক গৈ আছো মানুহ আছে তিনিমণি বুলিও কয় আৰু তাপন লাগাবে কিটা পালাঙে দে গৈ আছো কিবা হাঁহি গৈ আছো চাওক আপোনালোকে বাকি ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব প্লিজ জনাবলৈ নাপাহৰিব গতিকে চাই থাকিব একদম ইনে ভিডিওটো লাষ্টলৈকে চাই দিব তেতিয়াহে মজাটো পাব আৰু মই এটা নেদেখাও একেবাৰে গেটখন দেখাম গতিকে চাই থাকিব গেটখন এখন হৈছে গেট অষ্টবিংশতি অখণ্ড ভাগৱত পাঠ লিখা আছে এখন হৈছে শুদ্ধ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তো আপোনালোকে ইয়াত আহিবলৈ পাৰে চিকিৎসালয় কেন্দ্ৰত বহুত মজা চিকিৎসা কৰে ভাল চিকিৎসা কৰে মানে এখন হৈছে হোমিও আপোনালোকে যদি হোমিও মানে হোমিওত আহিবলৈ পাৰে এখন হৈছে মানুহ ঘৰটো ঘৰতে পাতে মানে আহক আপোনালোকে মাতটো শুনিলেই জানো আৰু গাঁৱৰ স্থান হৈছিল বৰিগাঁৱত হৈছিল বৰিগাঁৱতে হৈছিল বুঢ়া নামঘৰ ওচৰ নামঘৰটোত আহক চাই থাকিব চাওক এতিয়া আমি গৈ আছোঁ সেইফালে গেটখন এইফালে আমি এতিয়া আহি আছোঁ আৰু অলপ আছে পামহি মই আহি আছোঁ আৰু অলপ আছে এখন প্ৰৱেশদ্বাৰ গেট আৰু এখন হৈছে পাম পোৱা গেট মানে এখন মানে লাষ্ট গেট আৰু এখন গেট আছে এখন দেখুৱাম মই ফাৰ্ষ্ট গেটখনে ভাল পাইছোঁ কিহৰ কাৰণে এখন ইমান ভালমতে বনোৱা নাই চাওক এখন আমি এতিয়া গৈ আছোঁ চাওক জানো শুনা পাইছেই হয়তো সেইখন হৈছে গেটখন আপোনালোকক দেখুৱাম চাই থাকক গৈ আছোঁ সেইখন গেটখন ভালমতে দেখুৱাম ৰখিব আপোনালোকক সেইফালে ধেৰ মানুহ অহা যোৱা কৰি আছে সেইফালে চাওক মাত শুনিছে ভাগৱতৰ কাৰণে এইখন ভাগৱত পালোঁৱেই তো এইখন হৈছে গেটখন লিখা আছে অষ্টবিংশতি আঞ্চলিক ভাগৱত পাঠ ক্ষেত্ৰ বৰিগাঁও চাওক এখন শৰাই বনাই দিছে হেৰিয়ৰ দাঁত বাগলা মাছৰ কাৰ্টুন যে মাছৰ কাৰ্টুন সেয়া বনাই দিছে এখন মই লৈ গ'লোঁ ঘৰত ছিগি কৰি পালোহি মাক শুনিছে হয়তো আপোনালোকে গেটখন একেবাৰে লাষ্ট গেট এখন মানে সোমোৱা গেট চাব আপোনালোকে এখন হৈছে লাষ্ট গেট এইটো হৈছে টপিং পালোহি আছে বেছি নেদেখুৱাও অলপমানে চাওক বাছ ইমানে দেখুৱালোঁ আৰু অলপমান দূৰত মানে ভোজনালয় খালি আছে বহুত মুখাশিল্প কালীয় দমনৰ মুখাশিল্প কিছুমান আছে সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব চাই থাকক গৈ চাওক এইবোৰ মানুহ গৈ আছে মই এতিয়া ভাত দিবলৈ হৈছে আপোনালোকে চাই থাকিব বহুত ভয়ো লাগে দিয়ক কিহৰ কাৰণে যদি মোবাইলটো যদি টপকৈ কোনোবা কাই লৈছে কাৰণে বহুত ভয় লাগে মোৰ সেইবিলাকৰ কাৰণে কিন্তু বহুত সাৱধানত ৰাখিব লাগিব আপোনালোকতো নেদেখালেও নহ'ব ডেইলি মই ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰোঁ কিন্তু নোৱাৰোঁ গৈ আছোঁ ভোজনালয় খালী ফালে এইবোৰ হৈছে মানুহ চাওক সেইফালে খাই থকা নাই তই একে খোৱাতে চিন্তা কৰি থাক একে খোৱাতে চিন্তা কৰি থাকে বুজিছেনে চাওক এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকিব আৰু অলপমান ভিডিঅ'টো আজি বেছি মানে দীঘল হ'ব তাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ মইতো বেছি একো দেখুওৱা নাই কাৰণ ৰাস্তাকেইটা অহাও ভাগৱতটো 10 মিনিটে দেখুৱাইছোঁ গতিকে বেয়া চাই নাপাব আপোনালোকে অলপমান দীঘল হ'লেও আৰু বাকী আপোনালোকে এতিয়া গৈ আছোঁ চাই থাকিব মুখাশিল্পসমূহ ভোজনালয় খাই আছে আমি ফাৰ্ষ্টৰ দিবত নবহিলোঁ আমি ছেকেণ্ড দিবতে বহিম প্ৰথম দিবত বহুত আৰু আশীৰ্বাদ দি থাকে বহুত বেয়া লাগে বহিবলৈ গতিকে এতিয়া মুখাশিল্পসমূহকে আপোনালোকক দেখুৱাম বিলাক চাওক মানুহ বহিবলৈ ৰৈ আছে ইমান ডাঙৰ হল দেখিছেনে
কালি হ্ৰদত পোৱা বৰুৱা যেনেকৈ থাকে সেয়া হৈছে কালি যে হ্ৰদত পোৱা সেয়া চাওক আৰু ঢেৰ মূৰ্তি আছে আপোনালোকে দেখিলে আচৰিত হ'ব এয়া হৈছে মৎস্যজনা এয়া কুম্ভ এয়া নৰসিংহ এয়া বামন এয়া পৰশুৰাম এয়া হলিৰাম এয়া বৰাহ অৱতাৰ চাওক ৰাম এয়া বুদ্ধদেৱ তো এয়া হৈছে কল্কি অৱতাৰ কল্কি শেষত কলি যুগৰ শেষত এয়া হৈছে বিষ্ণু এয়া হৈছে কালি সৰ্প হৈছে মহাদেৱ এয়া হৈছে গজমুই তেনেকুৱা কওঁ তো ঘৰিয়াল এটাও আছে আচলি নহয় নকলি সেইটো আপোনালোকক দেখুৱাম এনেকুৱা ধৰণে আছে তো ঘৰিয়ালটো হৈছে এইটো ৰাতি আৰু জিলিক মিলাই থাকে কিন্তু ৰাতি আহিলে ব্লগ বনাব টাইম নহয় আৰু মোবাইলটোত একেবাৰে চাৰ্জো নাথাকে হয় কিন্তু এবাৰ 100 কৰি আনিছোঁ তো ভাইটিয়ে চাই কমালহে 99% হৈছেগৈ চাওক এয়া হৈছে গজমুৰি এইটো গজমুৱা সেইটো গজমুৱা এইটো এজনী গজমুই আৰু এইটো ধেনুকা সৰু মানে হৰিণ আৰু একো দেখুৱাবলৈ নাই এইবিলাকহে হৈছে মুখাশিল্প আৰু ভাত খোৱা খনি দেখুৱাম আপোনালোকে চাই থাকিব বাৰু আৰু বিশেষ একো দেখুৱাবলৈ নাই হৈছে ব্যঞ্জনখন এইবিলাক মানুহ চাওক আমি এতিয়া খাবলৈ ওলাইছোঁ খাই বৈ উঠিলোঁ এইবিলাক হৈছে মানুহ খাই থকা চাওক যাবগৈ পাৰোঁ নাযাওঁ আমাৰ ভাগৱতকে আপোনালোকক শুনাম ভগতি মুখ কৰে পলিটো খোৱালত নাহি কেৰতি ভকতৰ যদি বিধিমতে মুখ বুজি ভাগৱতী বিকৰ পল্লৱ তুলসীৰ ভাল চাই নহি পুষ্প ভাল নহি বল ফল যদি বা নদী গলে পূজে ভক্তি কৰি নমো কৃষ্ণ বুলি মুহুৰ পদ কমলে তাকে ভুঞ্জি মই পৰমতি পিতি মহামোহে জানা নিৰন্তৰে চৰাচৰ এতেকে জিকিছো চন্দেশৰা নিচা মোক লাগি যত্ন কৰি বিয়া প্ৰাণ সখী লজ্জা কৈ উপেক্ষী ভঞ্জু মই পেট ভৰি হেনয় বচনে ব্ৰাহ্মণত জীৱে চন্দেশ মানা মাধৱে লাগে দ্বিজ বৰণে দন্ত কৃষ্ণক আশা মধুমুখ ভাৱে গম্ভীৰ টোপনি কৰি কাষলতি বস্তে ৰাতি ঢাকি ঘূৰি মনত গুণত লক্ষ্মীৰ প্ৰতীক দিবুৱা পকে নকৰি নাহি আদৰ আমি এতিয়া যাবলৈ ওলাইছোঁ যামগৈ চাওক গেটখনৰ বাহিৰলৈ ওলালোঁ চাওক বাহিৰৰ পৰা ওলালোঁ যামগৈ লাষ্ট গেট চাওক যামগৈ এতিয়া কাইলৈকে ভাগিবই পালোহি ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে বাই বাই লগ পাম নেক্সট ভিডিঅ'ত